हेलो गाइस पुनर्बार निशान চেকডাউন গাইস আজি মই ঘৰতে বনাম মিনি ইনভাৰ্টাৰ গাইস এটা গৰম দিন আহি আছে এটা লাইন যাত বহুত এটা লাইন যাই দেখো লাইন যাতৰ কাৰণে মই এটা ঘৰতে বনাম ইনভাৰ্টাৰ বলক মই মছবুৰৰ পৰা সব বস্তু লৈ আহো মছবুৰত যোৱা ভিডিওটো বনা নহল কাৰণ গাইস আমাৰতে কোৱাটাৰ চকত এক্সটেন্ড আছে দুখান বলেৰো গাইস এতিয়া মই এইটো আছো ইনভাৰ্টাৰ সাৰ্ফি আৰু বেটাৰী আনিছো এইটো হৈছে বেটাৰী 12 ভোল্টৰ আৰু এইখন হৈছে সাৰ্ফিট গাইস এইখন হৈছে ইনভাৰ্টাৰ বাকচটো মই ঘৰতে বনাই লৈছো আগতে যাতে ভিডিওটো লম্বা নহয় এতে মই এটা সব বস্তু ফিটিং কৰিম গাইস এটো আমাৰ বাগে মছবুৰে তো 450 লৈছি এটো 450 লৈছি গাইস আপোনাৰ বাগে কিমান লয় কমেন্ট কৰি জনাবচোন গাইস এইখন আছে আপোনালোকে এটো ভিডিওটো চাই ঘৰতে বনাব পাৰিব মিনি ইনভাৰ্টাৰ ইখনৰ নাম হৈছে সাৰ্ফিট বুলি কয় আমাৰতে এখানে এটো বনাই লৈছো এটো আগতে মই সুইচ কটা ফিটিং কৰি লৈছো এতে যাতে এটো অন অফ কৰিব পাৰো এতে যাতে সব বস্তু চলাব পাৰো এটো গাইস ফিটিং কৰি লৈছো গাইস দেৰি নকৰি ইনভাৰ্টাৰটো ফিটিং কৰো চলো চাই থাকক আপোনালোকে এটো ভিডিও চালে ঘৰতে বনাব পাৰে মিনি ইনভাৰ্টাৰ এটা গৰম দিন আহিছে এনেখন আনি লব আপোনালোকে আৰু বেটাৰীটো আনি লব বাকি সব আপোনালোকে ভিডিওটো চাই বনাব পাৰিব ঘৰতে এই জ্বলছে তার এতে ফিটিং কৰি লম গাইস মোর কোনো ধরনের স্ট্যান্ড নাই কেন মোবাইলটো কোনো অসুবিধা হয়েছে গাইস কবার থৈ দিব মোবাইলটো তার ডালতে মই ফিটিং করে ললো এবারে মই এটা 220 তার ডাল ফিটিং করো চাব পাৰে তুমি 220 তার ডাল ফিটিং করে ললো এটা তুমি এটা ফিটিং করো গাইস এতে মই নাট কটামান লৈ আহিছো দোকানৰ পৰা 1 টাকা গলিছে এটা নাট মই দুটা আনিছো 2 টাকা লৈছে গাইস আৰু বেটাৰীটোৰ দাম কোন হল গাইস তো বেটাৰীটোৰ দাম 900 টাকা গাইস 900 টাকা লৈছে গাইস এটো হলে ইনভাৰ্টাৰৰ ৰঙা আৰু কলা এটো যেনে ধৰণৰ এটা সাৰ্ফিটত এডাল বগাটাৰ ডাল এতে ইনভাৰ্টাৰৰ সাৰ্ফিটখনৰ প্লাছত লগাই দিব লাগিব আৰু মাইনাস ডাল ইয়াৰে কাইমাৰ লগাই দিব লাগিব আৰু এখানে কাটাৰ মই কিনি আনিছো 60 টাকা লৈছে যেখানে কাটে তার এনেকে গাইস তার কাটে গাইস মুগাত মেগানো নহয় সেইগাৰ মই ইখান হেনকে ইউজ নকৰো ফিটিং কৰি লৈছো গাইস লৈছে 220 12 ভোল্টৰ তো মই তার দুডাল ফিটিং কৰি দিছো এই 220 তার ডাল মই এটা ক্লিপ আনছো গাইস এইটো ক্লিপ সেকেন্ড গাইস ভাঙা সিঙ্গার পেছি মই এটো এটা ইয়াৰে গাইস এটা তিনটাতে এটো এক্সট্ৰাতে এতে ফিটিং কৰি দিব লাগিব এতে এনেদৰে আৰু গাইস এটো বেছি মই ভাঙা সিঙ্গার পুরানা ভিতৰত এটো গাইস এতে ফিটিং কৰি দিব লাগিব গাইস এতে দেখিছেনে আপোনালোকে এতে ফিটিং কৰি দিব লাগিব এনেদৰে গাইস এটো সুইচৰ কাম কৰিব আৰু এই ৰঙা ডাল আৰু কলা ডালে দি বেটাৰী চাৰ্জ হ'ব আৰু গাইস ইডাল হালধা আৰু এই ৰঙা কলা ডালে দি আউটপুট যাব তাৰ মানে গাইস এৰ পৰা 220 ওলব বেটাৰী দি এটা মই ফিটিং কৰো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই কিনে ঘৰতে বনাব পাৰিব মিনি ইনভাৰ্টাৰ ইনকে টেপ মাৰিছো ৰঙা ডালকো কাম নাই কিনে এনেকে টেপ মাৰিছো গাইস আৰু এডাল এতে মই কলা তার উলাই দিছো তাৰমানে এটো দি আৰু এই দুডালে দি এই পাৱাৰ যাব বেটাৰী দি গাইস আপোনালোকে তেন বুজি পোৱা নাই মই কম গাইস এই বগডাল যি আছে একদম লাষ্টৰ পিনটো এইটো এক্সট্ৰাকে যে তুমি বাগে আছে এইটো হল কলা আৰু যে এটো যি সন্মুখতে আছে হালধা পৰা সন্মুখতে এটো ইডাল সে ৰঙা আৰু ইডাল আছে মাজডাল হালধা গাইস যেতিয়া আমি ইডাল আৰু ইডাল দি পাৱাৰ দিম দিতে এটো মডিউল কান অন হ'ব আৰু চাৰ্জ ল'ব যেতিয়া আমি এটো আৰু এটো লক কৰি দিম দিতে পাৱাৰ পাম আমি বেটাৰীৰ পৰা গাইস এখানে এটো এতে আছে এনেকে এটো মই এটা ফিটিং কৰি দিলো এতিয়া এনেদৰে সব কালেকশন কৰি দিলো এটো সুইচটো মই এটাকে ডাইৰেক্ট ফিটিং কৰি দিছো এটো চাব পাৰে মই সব ফিটিং কৰি দিলো গাইস আপোনালোকে এটা প্লাস মাইনাস উল্টা নকৰিব যেতিয়া প্লাস মাইনাস উল্টা কৰে এয়াৰ মডুলখন জ্বলি সাৰ্কিটখন জ্বলি যাব পাৰে কাৰণে যেতিয়া মই সুইচটো দিম গাইস তো মাজত লাইটটো জ্বলিছে আপোনালোকে দেখা এইটো গাইস দেখা পাইছে এটা মই লিখি দিছো কোটে এতে আপোনালোকে লাইট জ্বলাব পাৰে গাইস এনেদৰে মই সুইচখন আনি লৈছো যেতিয়া গাইস এটা মই সুইচটো ঘুমাই কিনে সুইচটো দি দিম তেতিয়া গাইস ইনকে লাইটটো একদম হিবাকৰ লাইটটো পিৰিক পাৰাক কৰিব তাৰমানে গাইস চাৰ্জ লৈ আছে যেতিয়া আমি কিন্তু ইৰেডিং তেতিয়াটো গাইস এনেকে জ্বলি থাকিব মানে চাৰ্জ লোৱা নাই যেতিয়াটো আমি খুৰকে দিম সোমাই দিম এতে বেটাৰীত লাইটটো পিৰিক পাৰাক কৰিব গাইস এইটো লাইটটো এটা শব্দ উঠিব গাইস শুনব এসবতে 100 ওয়াটের লাইট জ্বলে গাইস চাব পাৰে ইয়াতে 100 ওয়াটের লাইট জ্বলে
আৰু এতিয়া গাইছ মোবাইল আপোনালোকে চাৰ্জত দিব পাৰে এনেধৰণৰ গাইছ চকতে এইটো ধৰে তাৰ ফিটিং কৰা নাই বেলেগ গাইছ এনেদৰে মই এইটো গাইছ চাব পাৰে এনেদৰে বগা লাইটটো জ্বলে লাইনত জ্বলা এতিয়া আমি লগাই দিম জ্বলিব ধৰে গাইছ এনেধৰণৰ জ্বলে চাব পাৰে আপোনালোকে গাইছ মোবাইলটো চাৰ্জত দিব পাৰে এইটো চাব পাৰে এনেদৰে মই মোবাইলটো ফিটিং কৰি দিছোঁ এতিয়া আমি এইটো চুইচটো অন কৰি দিম ঠিক আছে এনেদৰে মোবাইলটো চাৰ্জ ল'ব ধৰে আপোনালোকে ঘৰতে বহি এনেকৈ মিনি ইনভাৰ্টাৰ বনাব পাৰে গাইছ আপোনালোকৰ ৰুটিন এনেদৰে ঘৰত কিবা বেয়া বস্তু পৰি থাকে তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে মোক কমেণ্টত জনাব আপোনালোকে মই যাতে ফেন চেন চব ভাল কৰোঁ গাইছ আনকি চুইচ বটন মই ফিটিং কৰোঁ গাইছ আজি ভিডিঅ'টো ইমানলৈকে আছিল ভালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই